আৰু পুৰা শুকাই গৈছে দেখিছেনে আৰু ৰেডি হৈ গ'ল এতিয়া তাইক দি লওঁ এইবাৰ পাই গ'লো এইখন আপোনাক দেখাই আছো কি কি খবৰ আশা কৰো সকলো ভালে আছে আৰু আমাৰো ভাল আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিলে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এতিয়া মই দেখাই আছো বাৰ্বি আৰু এয়া বাৰ্বিয়ে চাই আছে টিভি বাৰ্বি এইকেইদিন স্কুল একদম যোৱা নাই কাৰণ তাই গাটো ভাল পাইছে বাৰু এতিয়া আজিতো যেহেতু ফ্ৰাইডে হ'ল গতিকে আজি কালি আকৌ বন্ধ আছে সেইকাৰণে একেবাৰে বাৰ্বি স্কুল মানডেৰ পৰা যাব কিন্তু বহুত দিন স্কুলত যোৱা নাই যে এতিয়া সুধিলে তাই কয় স্কুল বোলে নাযায় বমি হ'ব বোলে স্কুল গ'লে মানে বেমাৰ হ'ব আৰু সেইকাৰণে নাযায় তো বাৰ্বি মই সুধি দিছোঁ ৰ'ব দেই বাৰ্বি স্কুল কিয় নোযোৱা কিয় স্কুল নোযোৱা কৈ দিয়াচোন স্কুল কিয় নোযোৱা কোৱা আকৌ ডেন্স বাৰ্বি এয়া ডেন্স ক'ত গ'লা তুমি wow এই টিভিত ডেন্স কৰি আছে কাৰ্টুন নিচিনা ডেন্স কৰি আছে তুমি দেখিবা আজি আমাৰ ছোৱালী একদম খাব চাব পাৰে খাই খালি চিপাল জুচ আৰু বেলেগ একো খাব পাৰে ছোৱালী বনাছে স্কুল যাবা নে নোযোৱা Mama, hey, also open shoot. A doggy kata kenake mate baby koi diasun doggy kata kenake mate amar aru cat keta kenake mate meow kore aru papai tomak kenake dom diye papai kenake dom diye wa ko Hey, Kiza. Okay. enake koi papai আৰু তোমাক মামি কেনেকৈ মৰম কৰে হা ও এনেকৈ মৰম কৰে নেকি হেনেকৈ দমহে দিয়ে মৰম কেনেকৈ কৰে মৰম আই লাভ ইউ বাৰ্বি I love Barbie. এই মই বাৰ্বি নেকি মই কোন হয় I love Mommy. তোমাৰ নাম কি What is your name? Barbie. I like baby. Aru baby. Oh. Aru chuma. Ping ping. Oh, ping ping. How are you? Aru Barbie kane banaisu egg. Haiya, Barbie egg ready হৈ গল এতিয়া তাক দি লওঁ বাৰ্বি এইটো কোনে খাব এতিয়া খাবা এইটো কি চোৱা কবিছা খাবা নেকি হা তাতে দি দিছোঁ তোমাক এনেকৈ চামুচত দিলেহে খায় বেলেগকৈ দিলে এনে যদি গোটাকৈ দিওঁ নাখায় এনেকৈ সৰু সৰু কৰি চামুচত দিব লাগিব তেতিয়াহে খাব বাৰ্বিয়ে দুষ্টামিজনী আৰু বাৰ্বিক খাবলৈ দিলোঁ এতিয়া মই ভাবিছোঁ কিবা এটা কৰোঁ মানে বহুত দিন হ'ল মই মুখত একো ব্যৱহাৰ কৰা নাই আচলতে কেইদিনমান হ'ল বহুত বেছি ব্যস্ত হৈ থাকিবলগীয়া হৈছে তো আজি অকণমান টাইম পাইছোঁ গতিকে ভাবিছোঁ মুখত কিবা এটা কৰোঁ একদম চিম্পলকৈ তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি কৰোঁ কি নকৰোঁ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু এইখিনি লৈছোঁ মই মচুৰ দাইল এতিয়া মই এইখিনি ভালকৈ মিক্সিত গুড়ি কৰি ল'ম গোটেইখিনি এইখিনি মই গুড়ি কৰি ল'লোঁ এতিয়া আৰু এইখিনি আপোনালোকে যিকোনো বাচনত ভৰাই থৈ দিব পাৰে তাৰ পৰা যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া উলিয়াই পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গতিকে এইটো এটা সহজ পদ্ধতি এতিয়া মই যিমান লাগে ইয়াৰ পৰা উলিয়াই ল'ম এতিয়া মই যে সকলো ব্যৱহাৰ কৰিম সেইকাৰণে মই এচামুচ দিলেও মোৰ হৈ যাব এতিয়া এইখিনি মই কণ্টেনাৰত ভৰাই থৈ দিম দাইল লৈ লৈছোঁ আৰু আপোনালোকে যিমান লাগে সিমান ল'ব মই যিহেতু এজনে লগাম সেইকাৰণে অকণমান লৈ লৈছোঁ আৰু মচুৰ দালিটো মিক্সিত দিলেও আচলতে গুড়িটো ভালকৈ নহয় অলপমান ডাঠ হৈ থাকে তো হাতেৰে এনেকৈ মোহাৰি দিব লাগে তেতিয়া যিবোৰ ডাঙৰ হৈ থাকে দানা সেইবোৰ এনেকৈ পাতল হৈ যায় তো তাৰ কাৰণে অকণমান হাতেৰে এনেকৈ মিহি কৰি দিব লাগে আৰু গৈছে এতিয়া ইয়াতে মই দিম এচামুচ পানী
আচলতে মচুৰ দালি আমাৰ স্কিনৰ কাৰণে বহুত ভাল, স্কিন ব্ৰাইটনিং কৰে, লগতে স্কিনত থকা বহুত দাগ আমাৰ মচুৰ দাইলৰ পৰা গুচি যায়। গতিকে আমি মচুৰ দাইল বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। বহুতেতো বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে, কিন্তু যিসকলৰ সময়ৰ কাৰণে কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এইটো একেবাৰে সহজ পদ্ধতি। কাৰণ ষ্ট'ৰ কৰি থৈ দিব পাৰে, যেতিয়া দৰকাৰী হয় লগাব পাৰে। আৰু বিশেষ একো ব্যৱহাৰ নকৰোঁ, ইয়াতে অকল মই দিছোঁ পানী। আৰু এতিয়া পানীখিনি দি মিক্স কৰি পেলাই এইখিনি মই 15 মিনিটৰ কাৰণে ৰাখি দিব লাগিব। কাৰণ মচুৰ দাইলখিনি তেতিয়া তেনেকুৱা কৰিলে মানে মচুৰ দাইলখিনি পুৰা ধুনীয়া ছফ্ট হৈ যাব। দাইলখিনি যিহেতু গোটা গোটা হৈ থাকে, তো ইয়াতে পানী দি পেলাই 15 মিনিটৰ কাৰণে এইখিনি আমি ৰাখি দিব লাগে, তেতিয়া এইখিনি ধুনীয়া ছফ্ট হৈ যায়। কিন্তু 15 মিনিটৰ বেছি সময় ৰাখি দিব নালাগে, কাৰণ পানীটো জলদিয়ে শুকাই যায়, সেইকাৰণে ডাঠ হৈ যাব তেতিয়া। আৰু এতিয়া 15 মিনিট হৈ গৈছে, এইখিনি কোমলি গৈছে আৰু এইখিনি আমাৰ লগাবৰ কাৰণে ৰেডি হৈ গৈছে। তো এইখিনি মই এপ্লাই কৰি দেখাই এতিয়া মই নতুন ভালকৈ মানে মুচি ল'ম। যদি আপোনালোকৰ কিবা মেকআপ চেকআপ লগা থাকে, ক্ৰীম চিম লগা থাকে, পানীৰে ধুই ল'ব, চাবোন দিবা, ফেচ ৱাছ কৰি ল'ব। কিন্তু মোৰ একোৱেই নাই, কাৰণে মই অকল পানীৰে মোহাৰি দিছোঁ। একোৱে দোকানে মুখত অকণমান জাষ্ট লিপষ্টিক আছে, বেলেগ একোৱে লগা নাই। লিপষ্টিকখিনি মোহাৰি দিছোঁ। আৰু এতিয়া এইখিনি মই লগাম। আৰু এইটো আপোনালোকে ব্ৰাছেৰে লগাব নোৱাৰে, কাৰণ ব্ৰাছ ইউজ কৰিলে এইটো নহ'ব, কাৰণ এইটো পুৰা টান টান হৈ যায়, অকণমান ড্ৰাই নিচিনা হৈ যায়, সেইকাৰণে ইয়াতে ব্ৰাছ ইউজ কৰিব নোৱাৰে। আৰু এইটো ধুনীয়াকৈ আমি হাতেৰে লগাব লাগিব। আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো ভৰি হাত অল বডিতে ইউজ কৰিব পাৰে। আৰু চকুৰ এইখিনিত এপ্লাই কৰিব নালাগে, কাৰণ যিহেতু এইখিনি বহুত কোমল হয়, কোমল হয়, চ' আমি এইখিনিত ৰিচ ল'ব নালাগে। মই বিশেষকৈ নলওঁ, এইখিনি সেইকাৰণে লগাব নালাগে, যিহেতু কোমল হয় বহুত বেছি। আৰু এয়া মোৰ লগাই হৈ গ'ল। আৰু এইখিনি মই 15 মিনিট বা 20 মিনিট সময় ৰাখি দিম। অকণমান শুকাই গ'লে এইখিনি ৱাছ কৰি দিব লাগিব। তো এতিয়া একদম শুকাই কৰি লওঁ। এতিয়া পূৰা 15 মিনিটছ হ'ল আৰু পূৰা শুকাই গৈছে, দেখিছেনে? আৰু শুকোৱাৰ পিছত জোৰকৈ কথা ক'ব নোৱাৰি। তো এয়া পূৰা শুকাই গ'ল, পূৰা শুকাই গ'ল। এতিয়া মই মুখখন ভালদৰে ক্লিন কৰি আহোঁ। আৰু এয়া মই মুখখন ধুই আহি গ'লোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ইমানেই ছফ্ট লাগিছে মুখখন, একদম মানে পূৰা ছফ্ট হৈ গৈছে। আৰু এনেকৈ আপোনালোকে ট্ৰাই কৰিবচোন, সঁচাকৈ ভাল পাব। আৰু মই বহুত দিন একো ব্যৱহাৰ কৰা নাই ন, আজি মানে কৰি সঁচাকৈ একদম ভাল লাগি গৈছে মনটো। তো আপোনালোকে ট্ৰাই কৰিব। এতিয়া মোৰ বাৰু হৈ গ'ল, এতিয়া বাৰ্বিক গা পা ধুৱাই আনো, তাৰপাছত ভাতো খুৱাব লাগিব। ভাত খোৱা কৰিলোঁ অলৰেডি, তো এতিয়া তাইক গা পা ধুৱাই আনো ফ্ৰেছ কৰি। আমি ভাত পানী খালোঁ, খাই পেলাই এঠাইলৈ ওলাইছোঁ, বাৰ্বি আৰু মই। ক'ত যাবা বাৰ্বি? অঁ, ক'ত যাবা? ধৰা ধৰা। আমি গৈ আছোঁ টেইলৰৰ ওচৰত। শাৰী এখন চিলাব দিছিলোঁ, বহুত দিনতে হৈ গ'ল বোলে। ফোন কৰিছিলে, 3 দিনমান হ'লে, যোৱাই হোৱা নাই। তো আজি লৈ আহোঁ, নহ'লে আৰু তাৰ পৰা নোহোৱাই হৈ যাব। এতিয়া আমি গৈ আছোঁ, বাৰ্বি আৰু মই। বাৰ্বি দৌৰি আছে, দৌৰি। আমি গ'লোঁ কিন্তু ফিৰি আহিলোঁ, কাৰণ দোকান বন্ধ মানে ভাত খাব গৈছে চাগে, কোনো নাই, দৰজা চৰজা লগোৱা আছে। তো আমি ফিৰি আহিবলগীয়া হ'লে, এনেই গ'লোঁ আৰু অকণমান দেৰিকৈ যাব লাগিব। তো এতিয়া গৈ আছোঁ ঘৰ ন। আৰু এয়া পইচা পৰিলে। আৰু এয়া লৈছোঁ হজমলা। আকৌ গ'লোঁ আমি দোকানলৈ, গৈ পেলাই এইবাৰ লৈ আনিলোঁগৈ। ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। একদম চিম্পল শাৰী এখন লৈছিলোঁ, তাকে ব্লাউজ এটা চিলাবলৈ দিছিলোঁ, লগতে শাৰীখনৰ ফলছো লগাব দিছিলোঁ। এয়া ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আৰু একদম কম দামী শাৰী দেই, মানে এনেই জাষ্ট পূজাৰ দিনা, পূজা বুলি লৈছোঁ আৰু এনেই পূজাত পিন্ধিব ভাল লাগে এইবিলাক শাৰী। তো সেইখন শাৰী, আৰু শাৰী বেছি দামো নহয়, একদম কম দাম। আৰু পূজা বুলি লৈছোঁ, বিশেষকৈ পূজা বুলি এনেকুৱা ধৰণৰ কাপোৰবোৰ ভাল লাগে। আৰু মোৰ নাইও বাৰু এনেকুৱা শাৰী নাইও, সেইকাৰণে লৈছোঁ। আৰু দামো একদম কম দেই,
একদম কম দামী শাড়ী এখন লৈছোঁ আৰু বেছি হেভি ল'লে কি হ'ব পৰি থাকে পিন্ধাও নহয় তো সেইকাৰণে পূজা বুলি যদি ক'ৰবালৈ যোৱা হয় পিন্ধিম বুলি ভাবিছোঁ তো এয়া আৰু এইখন মিছৰ পৰা লৈছোঁ আৰু প্ৰাইচটো একদম কম মাত্ৰ 610 ৰুপিজ লৈছে মিছৰ পৰা লোৱা হৈছে চিলাব দিছিলোঁ ভালকৈ দেখাই আছোঁ আপোনালোকক এইটো হৈছে ব্লাউজটো পূৰা ফুল আছে পূৰা এনেকুৱা হয় গোটেইটো আৰু ব্লাউজটোৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব দেই ফ্ৰী গল দিছোঁ আৰু হাতটো এইটো ঘটি হাত নে কি বুলি কয় এইটো হাত দিছোঁ এইটো হ'ল ব্লাউজটো আৰু আগপিনটোতো এনেকুৱাই হয় আগফালটো এনেকুৱা হয় আৰু পিংক হয় ডাৰ্ক পিংক আৰু পিছফালটো এনেকুৱা দিছোঁ আৰু ব্লাউজটোৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব দেই তাৰপাছত শাড়ীখন হ'ল ইখন শাড়ী য়েল্লো এণ্ড পিংক কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই এইখন হৈছে শাড়ী এইটো হ'ল ব্লাউজটো আৰু আগপিনটোতো এনেকুৱাই হয় আগফালটো এনেকুৱা হয় আৰু পিংক হয় ডাৰ্ক পিংক আৰু পিছফালটো এনেকুৱা দিছোঁ আৰু ব্লাউজটোৰ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব দেই তাৰপাছত শাড়ীখন হ'ল ইখন শাড়ী য়েল্লো এণ্ড পিংক কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই আচল আৰু এইটো এনেকুৱা হয় আৰু এইখন গোটেই ফালটো এনেকুৱা হয় আৰু মাজত আচলটো খালি এনেকুৱা হয় আচলটো হয় এইটো আৰু এইটো য়েল্লো কালাৰ কেনেকুৱা লাগিছে শাড়ীখন জনাব আৰু মই এবাৰ গাত লগাই দেখাই দিছোঁ কেনেকুৱা লাগে বাৰু ভাল লাগিবনে ক'ব দেই এতিয়া ভাবি আৰু মই কি কৰিম কি লৈছা এইটো কি লৈছা এতিয়া বাৰ্বি আৰু মই অকণমান কম ন আজি মোৰ গা ভাল নহয় ইমান গা বহুত বেছি বেয়া হৈছে গেছৰ প্ৰব্লেম হৈ আছে আজি একোৱেই খাব পৰা নাই Kid. Huh? তো আজি ভিডিওটো ইমানখিনি আছিলে এইখিনিতে ভিডিওটো হেক কৰো আজি ভিডিওটো ইমানখিনি আছিলে ভিডিওটো ভাবিছোঁ এইখিনিতে হেক কৰি দিওঁ যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ কাৰণে ভিডিও চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আজিলৈ বাই 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 কোৱা বাই বাই কোৱা সেইটো নাখাবা Bye bye.